বহুত ষ্টুডেণ্টছে এতিয়া মানে আপিল কৰি আছে। বহুত ষ্টুডেণ্টছে কি কৰিছে, তেওঁলোকে মানে ৰাস্তা ঘাটত গৈ পিনে তেওঁলোকে আন্দোলন কৰি আছে যে যিগৰাকীয়ে প্ৰশ্ন কাকত লিক কৰিছে তেওঁলোকক ফাঁচি দিব লাগে। মোৰ মতে ফাঁচি নহয়, যি কেইগৰাকীয়ে প্ৰশ্ন কাকত লিক কৰিছে সেই কেইগৰাকীৰ নাতি পুতি ল'ৰা ছোৱালী যিমান আছে প্ৰত্যেকজনকে শিক্ষাৰ পৰা বঞ্চিত কৰি দিওঁ। বন্ধুসকল, আপোনালোকে যে আগৰ ভিডিঅ'টোত এই ফৰম আছামৰ জাহিদ নামৰ ল'ৰাটোক দেখিলে, মানে জাহিদ ভাই, তাক মই তাৰো এজন ভক্ত, তাক মই বহুত ভাল পাওঁ, তাৰ ভিডিঅ'বিলাক মোক বহুত ভাল লাগে। কিন্তু আজি যে এটা মন্তব্য কৰিলে এই ভিডিঅ'টোত যে যিয়ে নাকি মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিছে যি দুজনে, তাৰ বোলে নাতি পুতি সকলোকে শিক্ষাৰ পৰা বঞ্চিত কৰিব লাগে। এই কথাটোত মই একেবাৰে তাৰ সমৰ্থন নকৰিলোঁ আৰু এই কথাটোৰ বাবে মই তাক একেবাৰে মিনিংলেছ কথা, মানে এইটো একেবাৰে মিনিংলেছ। কিয়নো ছাপ'জ ধৰি লোৱা মই কিবা এটা দোষ কৰিলোঁ, মই কিবা এটা ক্ৰাইম কৰিলোঁ, তাৰ ফলত মোৰ ল'ৰা ছোৱালীয়ে কিয় সেইটো ভুগিব লাগিব? আপোনালোকে কওক, কিয় ভুগিব লাগিব? তাৰ শাস্তি কিয় মোৰ ল'ৰা ছোৱালীয়ে পাব? মই ভুল কৰিছোঁ, মোৰ শাস্তি মই পাম, মোৰ ল'ৰা ছোৱালী কিয় পাব? গতিকে জাহিদ ভাই, আপুনি যিটো কথা ক'লে এই কথাটো একেবাৰে মিনিংলেছ কথা। এনেকুৱা মন্তব্য নকৰিব, অলপ মানে ভাবি চিন্তি এটা মন্তব্য কৰিব লাগে। যিয়ে দোষ কৰিছে তাক কিবা শাস্তি দিয়ক, তাক ফাঁচি দিয়ক নহ'লেও, কিন্তু তাৰ শাস্তি কেতিয়াও তাৰ বংশৰ বেলেগ মানুহক দিব নালাগে, তাৰ বংশক দিব নালাগে। এইটো একেবাৰে ভুল কথা। লগতে যি দুজনে এই মেট্ৰিকৰ প্ৰশ্ন কাকতখন ফাদিল কৰিছে সেই দুজন মাষ্টাৰ মাইণ্ডক চাকৰিৰ পৰা বঞ্চিত কৰাৰ লগতেই যাৱজ্জীৱন কাৰাদণ্ডৰ দাবী মই হিমন্ত মামাৰ ওচৰত দাখিল কৰিলোঁ। আৰু আপোনালোকৰ মতে সেই মাষ্টাৰ মাইণ্ড দুজনক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে কমেণ্টৰ যোগেদি জনাই দিব। ধন্যবাদ।